হয় নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটো ভিডিঅ'ৰ মাজলৈ আৰু আজি মই বৰ্তমান আছো গুৱাহাটীৰ দিছপুৰ লাষ্ট গেটত থকা যি লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহত আসলতে মই আজি আছো আৰু এই স্থানতে আজি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ যি নৱগঠিত মহিলা ঐক্যমঞ্চ এই নৱগঠিত মহিলা ঐক্যমঞ্চখনৰ আজি শপত গ্ৰহণ অনুষ্ঠান আসলে অনুষ্ঠিত হৈছিল আৰু খুব সুন্দৰকৈ আসলতে অনুষ্ঠানটো অনুষ্ঠিত হ'ল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা গণ্যমান্য ব্যক্তিসকল আসলতে উপস্থিত আছিল আৰু খুব এটি সুন্দৰ মুহূৰ্ত মধুৰ ক্ষণ আমি পাৰ কৰিলো বুলি ক'ব লাগিব আৰু এই যি আমাৰ শপত গ্ৰহণ অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লৈ আগবঢ়াইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব গতিকে আপোনালোক সকলোকে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ নৱগঠিত মহিলা ঐক্যমঞ্চৰ আশা ৰাখি আজি আপোনালোকক দায়িত্ব অৰ্পণ কৰিবলৈ আগবাঢ়িছো আপোনালোকৰ হাতত একোখনকৈ শপত পত্ৰ আছে শপত পত্ৰখনত মই পঢ়ি যাম নামটো আপোনালোকে নিজৰ নিজৰ ক'ব আৰু খালী জেগাৰ পদবীটো নিজৰ নিজৰ ক'ব গতিকে আৰম্ভ কৰিব বিচাৰিছো শপত গ্ৰহণ অনুষ্ঠান মই শ্ৰীমতী স্বজ্ঞানে শপত খাই কওঁ যে মই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ বিধান কাৰ্যসূচী লক্ষ্য আৰু উদ্দেশ্য মানি চলিম আৰু মঞ্চই প্ৰদান কৰা জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চ অসমৰ আপোনাৰ দায়িত্ব পদবীৰ নাম কওক দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিম মঞ্চৰ দায়িত্ব পালনৰ ক্ষেত্ৰত মই কোনো নীতি বিৰুদ্ধ কাম কৰিলে ৰাজ্যিক সমিতিয়ে নিৰ্ধাৰণ কৰা সকলো সিদ্ধান্ত মানি ল'ম আপোনালোকে স্বাক্ষৰ কৰি পত্ৰখন জমা দিব মই বাইদেউ প্ৰথমতে দেখুৱাইছো বাইদেউ অকণমান পৰিচয়টো সকলোৱে চিনি পায় তথাপি অকণমান পৰিচয়টো দিলে ভাল হ'ব মই পুতলি কায়স্থ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সেই জন্মলগ্নৰ পৰা ইহঁতৰ লগত চাৰবন আৰু আমাৰ প্ৰহ্লাদ মিলিৰ লগত একেলগে আলোচনা কৰি কৰা সেইটো আৰু শিপাৰ পৰা থকা তাৰে ফলশ্ৰুতিত আজি মহিলা গোটটো গঠন হ'ল এইটো এটা আমার প্রগতি প্রভু সোয়াতললৈ অৰগৰ পৰা হে মহাপ্ৰভু ইকি শূন্য সাগৰ এই নাও পৃথিৱী সব মানৱ জাতি এই ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল চকু কাৰো কোলা কাৰো নীলা কাৰো পিংগল সেয়েহে আজি তোমাৰ আমাৰ একে আকাশ একে ধৰণী আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হব গৰ্ব আমাৰ প্ৰগতি আমি একেখন নাৱৰে যাত্ৰী